হেল্ল' বন্ধুসকল, কি খবৰ? মই এমআই বাদশা আৰু মোৰ সৈতে আছে বি চেলেঞ্জাৰ টিম। আৰু আপোনালোকৰ বাবে লৈ আহিছোঁ আজি এক আকৰ্ষণীয় খেল। আজিৰ খেলটো হ'ল পানী ছেভ কৰি ৰাখা, মানে নিজৰ হাতত পানীৰ গ্লাছ থাকিব, সেইটো ছেভ কৰি ৰাখিব লাগিব আৰু আনৰটো পেলাই দিব লাগিব। আৰু লাষ্টত যি থাকিব তাৰ বাবে আছে এটা চিক্ৰেট উপহাৰ। আৰু এতিয়া আমি ৰুলছ কেইটা কৈ দি আছোঁ। ৰুলছ কেইটা হ'ল, ইয়াত এটা বৃত্ত বনোৱা আছে। এই বৃত্তৰ বাহিৰত গুচি গ'লে তেনেহ'লে ময়দা লগোৱা হ'ব। যাৰ পানী পৰি যাব তাৰ মুখত পানী দলিয়াই দিয়া হ'ব, আৰু যি এই বৃত্তৰ পৰা ওলাই যাব তাক ময়দা লগোৱা হ'ব। চ' আপোনালোকে চাই থাকক গেম। So guys, তোমালোক ৰেডি নে? Yes. তোমালোকৰ হাত পানীৰ ওপৰত আহিব নোৱাৰিব। যদি কাৰোবাৰ হাত পানীৰ ওপৰত আহে তেনেহ'লে কেনচেল। 1 2 3। এতিয়া মুক্সিদুল আউট হৈছে। মুক্সিদুলক ময়দা লগোৱা হ'ব। ময়দা লগাই দিয়া। কেনেকুৱা লাগিছে ময়দা? বহুত বেয়া লাগিছে, মাত্ৰ গা ধুই আহিলোঁ। এতিয়া আকৌ ধুব লাগিব। তেওঁলোকে বহুত ধুনীয়াকৈ নিজৰ পানী ছেভ কৰিছে, আধাতকৈ কমা নাই। কিন্তু মুক্সিদুল আউট হৈ গ'ল। তোমালোকৰ তিনিজনৰ ষ্টাৰ্ট। 1 2 3। এতিয়া ৰেকিব আউট হৈ গ'ল। ৰেকিবক ময়দা লগোৱা হ'ব। আউট হৈছে, ৰেকিবক লগোৱা হ'ব ময়দা। লগাই দিয়া। কেনেকুৱা লাগিছে ৰেকিবাজি? একদম বেয়া লাগিছে। চ' তোমালোকৰ দুজনৰ ষ্টাৰ্ট। 1 2 3। চ' এতিয়া আমাৰ ছাদিকুল ইছলামৰ পানী শেষ হৈছে, অলপ আছে। সি এলিমিনেট, আৰু তাক মুখত পানী মাৰা হ'ব। পানীটো ময়ে মাৰি দি আছোঁ। অঁ, মাৰি দিয়া। কেনেকুৱা লাগিছে? ভাল লাগিছে। চ' আমাৰ আজি এটা সৰু খেল আছিল, আৰু আজিৰ খেলৰ বিজয়ী হৈছে ইক্ৰামুল হুছেইন। এতিয়া তেওঁক আমি কৈছিলোঁ এটা চিক্ৰেট গিফ্ট দিম। চিক্ৰেট গিফ্টটো হ'ল ফোনপে'ত 1000 টকা। তোমাৰ ফোনপে' নাম্বাৰটো দি দিয়া, টাইপ কৰা। কিয়? তোমাৰ ফোনপে'ত টকা গুচি গ'ল। কেনেকুৱা লাগি আছে? ভাল লাগি আছে। একাউণ্টত পইচা আহিছে, মনটো অলপমান ফূৰ্তিৰ নিচিনা লাগি আছে, আৰু পইচা আহি গ'ল। অ'কে গাইছ, আজিৰ গেমটো ইমানতে সমাপ্ত কৰিলোঁ। আজি সময়ৰ কাৰণে অলপ সৰুকৈ গেম বনালোঁ। চ' আপোনালোকে চাই থাকক, আৰু ভাল ভাল গেম আহিব।